নমস্কাৰ বন্ধুসকল, আজি আমি আহিছোঁ সৈনিক স্কুলৰ ভিতৰলৈ। সৈনিক স্কুলৰ ভিতৰত বহুতো বস্তু আছে, আপোনালোকে হয়তো দেখা নাই বহুতে, কিন্তু আজি আপোনালোকে দেখা পাব। গোটেই ভিডিঅ'টো চাব লাগিব। তাই মানে এই স্কুলখনলৈ সদায় আহি থাকে, মানে দাদাই ইয়াতে অকণমান কিছুমান কাম লৈছে, তাৰে কাৰণে আহি থাকে। আৰু আজি মোকো লৈ আহিছে, দাদাৰ লগতে আহিলোঁ। এইখন হৈছে সৈনিক স্কুলৰ মূল গেটখন, আৰু ইয়াৰ দ্বাৰা আমি ভিতৰলৈ সোমাই যাব লাগিব। চাওক বন্ধুসকল, ইফালে সকলো আছে, মানে সৈনিক স্কুলৰ ভিতৰ ভাগত যিখিনি বস্তু লাগতিয়াল আৰু দেখিব লগা ছাত্ৰ ছাত্ৰীয়ে সেইখিনি সকলো দেখিব পাৰে। এইফালে আপোনালোকে দেখিব, এখন হৈছে এৰোপ্লেন এখন, আৰু এইফালে আছে এখন টেংকাৰ, যে নহয় খুব ধুনীয়াকৈ সজাই থোৱা আছে। ইয়াতে ছাত্ৰ ছাত্ৰীয়ে সকলোখিনি মানে সুবিধা পায়। এই বিল্ডিংটোত আছে ক্লাছৰুমবিলাক, য'ত ষ্টুডেণ্টবিলাকে সৈনিক স্কুলৰ ক্লাছ কৰে। আৰু এইখন হৈছে আন এখন টেংকাৰ। এনেকৈ ভালেকেইখন টেংকাৰ সৈনিক স্কুলৰ ভিতৰত সজাই থোৱা আছে। আৰু ইফালে চুইমিং পুলো আছে, আপোনালোকে দেখিছে। এইখন হৈছে এখন ডাঙৰ ফিল্ড, য'ত ষ্টুডেণ্টবিলাকে প্ৰেক্টিছ কৰে। আৰু ইফালে আৰু এখন আছে এনেকৈ এৰোপ্লেন সজাই থোৱা আছে, যিখন অলপ বেলেগ টাইপৰ হয়। আৰু ইফালে আছে এনেকৈ ওলোমা জঁপি কৰা সঁজুলিবিলাক। বন্ধুসকল, ভিডিঅ'টো ইমানেই। গোটেইখিনি দেখুৱাব নোৱাৰিলোঁ যদিও ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব।